বিহপুৰীয়াত মায়ামৰা সমাজৰ শৰণ কাৰ্যসূচীক কেন্দ্ৰ কৰি বুধবাৰে দুপৰীয়া ডিক্ৰং নদীৰ পাৰত মুখৰিত হ'ল হৰিনামৰ ধ্বনিৰে। বিহপুৰীয়া সন্তপুৰত অনুষ্ঠিত হোৱা শৰণ পূজন কাৰ্যসূচীত অংশ লৈ বয়োজ্যেষ্ঠসকলৰ গায়ন বায়ন আৰু আইসকলৰ নামৰ ধ্বনিৰে খন্তেকৰ বাবে ডিক্ৰঙৰ পাৰত সৃষ্টি হ'ল এক আধ্যাত্মিক পৰিৱেশৰ। পুৱাতে সন্তপুৰ নামঘৰ প্ৰাংগণত মুণ্ডন কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে স্থানীয় ভকতসকলৰ দ্বাৰা ডিক্ৰং নদীত মাংগলিক কাৰ্য সম্পাদনৰ হেতু গায়ন বায়ন আৰু আইনাম পৰিৱেশ কৰি এক সমাজৰ পাতি কৰে। আৰু ডিক্ৰং নদীত মাংগলিক কাৰ্য সমাপনৰ পিছতে মায়ামৰা সমাজৰ আদ্যগুৰু সদানন্দ দেৱ গোস্বামীৰ দ্বাৰা শৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। সন্তপুৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু গাঁওবাসীৰ সহযোগত আয়োজন কৰা এই শৰণ গ্ৰহণ কাৰ্যসূচী স্থানীয় বহু পুৰুষ মহিলাই শৰণ গ্ৰহণ কৰে। এই সন্তপুৰ গাঁৱৰ শৰণীয়াসকলৰ শৰণৰ উদ্দেশ্য হ'ল মহাপুৰুষত শৰণ। আমাৰ প্ৰথম মহাপুৰুষত শৰণ, আৰু শৰণ দিয়া মানে তেওঁলোকক ভকত মাজলৈ অন্তৰ্ভুক্ত কৰা হৈছে। আজিৰ পৰা তেওঁলোকে নীতি নিয়ম আচাৰ ব্যৱহাৰখিনি মানি চলিব লাগিব, আৰু ভকত হিচাপে তেওঁলোকে যিখিনি ড্ৰেছ পোছাক পৰিধান কৰিব লাগে, সমাজৰ যিটো ড্ৰেছ পোছাকত সমাজত চলে সেইমতে চলিব লাগিব। নীতি নিয়ম আদৰ্শৰ বিষয়ে গুৰুৱে তেওঁলোকক বুজনি দিয়া হ'ব, সেইমতে তেওঁলোকে চলিব লাগিব। গুৰু আদেশমতে বাল্যকালত তেওঁলোকে অভক্ষ্য বস্তু ভক্ষণ কৰিছিলে, অপকৰ্মত লিপ্ত হৈছিলে। সমস্তখিনি খণ্ডনৰ কাৰণে আজি মহাপুৰুষৰ চৰণত শৰণ লৈছে, তেওঁলোকক মুণ্ডন কৰা হৈছে। মুণ্ডন কৰাৰ দ্বিতীয় কাৰণ হ'ল মনৰ এটা আমূল পৰিৱৰ্তন আহিবৰ কাৰণে বেদ বিধি নীতি নিয়ম মতে তেওঁলোকক মুণ্ডন কৰা হয়। মুণ্ডন কৰি তেওঁলোকে গংগাত স্নান কৰিবলৈ গ'ল। এতিয়া গংগাত স্নান কৰি আহি তেওঁলোকে আঁহ কাপোৰৰ ভিতৰলৈ সোমাবই। আঁহ কাপোৰ হ'ল প্ৰেমে আঁহ কাপোৰ। প্ৰেমত আবদ্ধ হৈ ভকতসকলক আজি তেওঁলোকে আঁহ কাপোৰৰ ভিতৰত সোমাই গুৰু সন্মুখ হ'ব। গুৰুৱে যি আদেশ দিব সেইমতে তেওঁলোকে কৰ্ম কৰিব। সেইখিনি পূৰ্বত ঋষিমুনিসকলে কৰি যোৱা কামখিনিকে আমাৰ গুৰুসকলে আজি আকৌ দোহাৰি তেওঁলোকক শৰণ মাজত ভকত বুলি তেওঁলোকক গণ্য কৰা হয়। শৰণ শব্দৰ অৰ্থ কি, শৰণ কিয় ল'ব লাগে, গুৰু শব্দ কি, গুৰু নল'লে নহয়নে, সেই তেনেকুৱা কথাবিলাক তেওঁলোকক শিক্ষা দীক্ষা দিয়া হ'ব। মাইকীৰ ভিতৰত ২৭জন ভকত ভকতনী শৰণ দিয়া হৈছে। বিহপুৰীয়াৰ পৰা বিশ্বজিৎ ভূঞাৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম।